हेलो फ्रेंड्स नमस्कार एंड मोर यूट्यूब चैनल आपलोक स्वागतम। तो फ्रेंड्स मोर नामটো হৈছে মৃগাঙ্ক গগৈ আৰু মই এটা यूट्यूब चैनल स्टार्ट কৰিছো মৃগাঙ্ক ব্লগছ, য'ত মই ধুনিয়া ধুনিয়া ব্লগছ আপলোড কৰিবলৈ চেষ্টা কৰিম আৰু আশা কৰিছো যাতে আপোনালোকে মোক সহায় সহযোগ কৰিব বুলি আৰু কিবা ভুল ভ্ৰান্তি হলে ক্ষমা কৰি দিব। তো এইটো চেনেলৰ মোৰ প্ৰথম ভিডিও। আজি মই ক'ত গৈছো আপোনালোকক দেখাই আছো। এতিয়া মই গৈ আছো মোৰ লগৰ এজনৰ ঘৰলৈ। প্ৰথমে তাক মই লৈ লওঁ আৰু তাক লৈ মই ক'ত গৈছো জানিবলৈ ভিডিওটো চাই থাকক। A few moments later. Hola. Hello. তো পলা এটা মোৰ লগত আছে পলাশ। তো আমি ক'ত গৈছো পলাশ? এতিয়া আমি লিগে বহিবলৈ পাই ফুৰি আহোঁ ব'লা। তো বলক। Two hours later. তো আহি পালো ফ্ৰেন্স লিগিপুখুৰী চাহ বাগিচা। তো চাব পাৰে এখন ফ্ৰেন্স কিমান ডাঙৰ চাহ বাগিচা। তো উজনি অসম হ'লে বেছিভাগ মানুহে চাহ খেতি কৰে। তো এইফালে বেছিভাগ চাহ খেতিয়ে দেখিবলৈ পাব। আৰু এই বাগিচাখনৰ এটা সুন্দৰ পৰিৱেশ চাওক, চব ফালে সেউজীয়াই সেউজীয়া। তো মোৰ লগত আছে আজি এতিয়া পলাশ। তো পলাশ এই ঠাইডোখৰৰ বিষয়ে তুমি কি জানা অলপ দৰ্শকসকলক কৈ দিয়া। উজনি অসমৰ ঐতিহ্য প্ৰসিদ্ধ এখন শিৱসাগৰ জিলা আৰু শিৱসাগৰ জিলাৰ অন্তৰ্গত নাজিৰা মহকুমাৰ দাঁতিকাষৰী অঞ্চলতে লিগিপুখুৰী চাহ বাগিচা অৱস্থিত। এই বাগিচাখন সম্ভৱতঃ ব্ৰিটিছে প্ৰতিষ্ঠা কৰি থৈ গৈছিল আৰু এই বাগিচাৰ লগত কৰ্ম কৰি বহুতো স্থানীয় যুৱক লগতে বাগানীয়া কৰ্মচাৰী জীৱন নিৰ্বাহ কৰি আছে। সেইদৰে তেওঁলোকে পৰিয়াল পোহপাল দিছে আৰু কেইবছৰমানৰ আগতে লিগিপুখুৰী চাহ বাগিচাৰ ওপৰত নিৰ্ভৰ কৰি এটা লিগিপুখুৰী চাহ বাগিচাৰ স্বকীয় কল কাৰখানা গঢ় লৈ উঠিছে। আৰু ইয়াৰ কৰ্মচাৰীবোৰ স্থানীয় আপোনাৰ মেজেঙা, লিগিপুখুৰী, আপোনাৰ কুৱামাৰ এনেকুৱা পৰা ইয়াৰ কৰ্মচাৰীসকল দেখিবলৈ পোৱা যায়। ৰাতিপুৱা আহে কৰ্ম কৰে, ৰাতিলৈ চকীদাৰ উঠাই বাগানত। তো এই ঠাইডোখৰ আপুনি বহুত ধুনীয়া মানে ধুনীয়া ধুনীয়া। ইয়াত আপোনাৰ কুলি চৰাই মাত শুনিলে পাব, ফটো মাৰিবলৈ ধুনীয়া হয়। মানে ইয়াত বহুত মানুহ আহে মানে ফটো মাৰিবলৈ। ওচৰতে আপোনাৰ স্কুলো আছে, ডিপিএছ পঢ়া পৰিৱেশ, সেইকাৰণে ডিপিএছখনো গঢ় লৈ উঠিছে ইয়াৰ ওচৰতে। তো ফ্ৰেন্স আহিব পাৰি, এই জেগাডোখৰলৈ বহুত ধুনীয়া হয়। তো আপোনালোকে চাই লওক এইপিনে কিমান ধুনীয়া পৰিৱেশ, চবফালে সেউজীয়া সেউজীয়া। তো আমি আৰু অলপ আগলৈ যাওঁ। তো আগলৈ গৈ আমি যি পাওঁ দেখাবলৈ চেষ্টা কৰি আছোঁ। তো ইয়াৰ পৰা আৰু অলপ আগলৈ যাওঁ আৰু এই বাগানখনৰ এটা ধুনীয়া পৰিৱেশ চাওক, চাৰিওফালে সেউজীয়া। আপুনি দেখিবলৈ পাইছে গছ গছনিয়ে ভৰপূৰ হৈ আছে আৰু এই ঠাইডোখৰলৈ আপোনালোকে আহিব পাৰে, বহুত ধুনীয়া ঠাই। তো আগলৈ আহি আমি এটা দেখিছোঁ চাহপাতৰ ফেক্টৰী সৰুটো, য'ত চাহ গছৰ পাতৰ পৰা চাহপাত প্ৰস্তুত কৰা হয়। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। আকৌ লগ পাম নেক্সট ব্লগত। তো আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, এণ্ড যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই আৰু নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ।